তেখেতে প্ৰথম কলম তুলি ৰং তুলিকা তুলি ল'লে হাতত আৰু এখন পথ, যাক চিহ্ন বুলি কোৱা হয়। আৰু গুৰুজনাৰ চৰিত পুথিত উল্লেখ আছে কথাখিনি, বোলে সাতটো বৈকুণ্ঠৰ পট আঁকিয়া দেখাইলা। কৃষ্ণ সাতখন বৈকুণ্ঠৰ লীলাসমূহ সেই পটত তেখেতে অংকিত কৰিলে। চাওক, আজি চিত্ৰকৰ হিচাপে সকলোৰে খ্যাত বা সকলোৰে নাম লয় এজনৰ ঠাইত এজন হ'ল লিঅ'নাৰ্ডো দা ভিঞ্চি বুলি কয়। কিন্তু চাওকচোন, গুৰুজনাই সেই ছবিৰ যোগেদি প্ৰথম ছবিখন, এই ভাৰতবৰ্ষৰ প্ৰথম ছবিখন সেই গুৰুজনাই আঁকিছে চিহ্ন যাত্ৰা। গতিকে সেই চিহ্ন যাত্ৰা অঁকা অৰ্থ এটাই তেখেতো যে সাধাৰণ মানুহখিনিক ছবি শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণত যেতিয়া উদ্ধৱক কৃষ্ণই কয়, মোৰ যশ গায়া যিটো কৰে গীত নৃত্য, শংকা নাই সিটো হোৱে কৃত কীৰ্ত। গতিকে ভগৱানৰ ৰূপ যশ গুণ সকলো, নৃত্য গীত বাদ্য সকলোৰে স্থান আছে। এই কথাও গুৰুজনাই সুন্দৰকৈ উল্লেখ কৰিছে। আৰু সেইকাৰণে অংকীয়া ভাওনাৰ এক বৈশিষ্ট্য যে গীত নৃত্য বাদ্য কলা, ইয়াৰ সৈতে অংকীয়া নাট আমাৰ গুৰুজনাই ছখনকৈ নাটক লিখি আমাক পৰৱৰ্তী আমাক দি থৈ গ'ল। এয়াই হ'ল অংকীয়া নাটৰ, এই ধৰণেই অংকীয়া নাটক হ'ব লাগে ইত্যাদি কথা। সেয়া আমাৰ মানৱ সমাজলৈ দি থৈ গ'ল আৰু সেয়া আমি পালন কৰিব লাগে। কিন্তু মই দুখৰ বিষয়, মই লগতে অকণমান সংগতি ৰাখি কৈছোঁ যে সেই ভাওনা শব্দটো, ভাওনা কৃষ্ণই বাহন গৰুদ্ৰ, আৰু সেই গৰুদ্ৰ পিঠিতে তেওঁ বাহনতে লৈ সেই নৰকাসুৰক বধ কৰিছিল। গতিকে গাত আহাৰ্য আছে, ভাৱতে বোলে বালি বীৰ, এই শব্দটো আছে। সেই বীৰ চৰিত্ৰ, সেই বীৰ ৰস, সেই বীৰ চৰিত্ৰ বুজাবলৈ যাওঁতে তেতিয়া আমি মুখাৰে বুজাইছোঁ। এইখিনিতে আমি বহুতে ভাবিব যে মুখখনৰ ৰং পেইণ্ট কোন কৰি হ'লেও হয়। মালিচ, সুবাহু, এইবিলাক মুখা আমাৰ আছে। গতিকে আমি সেই মুখাৰে হয়তো তাক সুন্দৰভাৱে আমি ভাৱ দিব পৰা হয়। গতিকে গহন বনশয়ন নপৰ নপৰ পৰ সতৰত গময় সভয় মভয় ভয় মমহৰ সততয়। এই কবিতাটিৰ ৰচক আমাৰ পৰম গুৰু
নহ'ল দেখো কংসক দাসী কুবুজি তাহে কহত এৰা